এতিয়া বাৰিষাৰ বতৰ নেৰানেপৰা বৰষুণ গোটেই দিনটো ছাগলীৰ কাৰণে তামাম অসুবিধা গছৰ পাত পাৰিম এতিয়া বলক হ'ব এয়া হাল থোৱা মাটি ওপৰৰ পৰা পানীও পৰি আছে এয়া পাত পৰি আহিলোঁ আমি কঁঠাল পাত পাৰি থোৱা আছে ইয়াতে ছাগলী বেবাই আছে আমি ভিতৰতে বান্ধি দিলোঁ ৰছী লগাই ভিতৰত ক'ব নোৱাৰা হৈ আছিলেতো এটা পাতত খাইছে আৰু বেছি ছাগলী নাই মাত্ৰ 6টামান ছাগলী আছে পিছৰ কিবা কৰিলে ইয়াতকৈ আৰু বাঢ়িব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক এটা কৰি দিব থেংক ইউ এই পিছফালৰ এইটো ছাইডটো বেৰখন ঢাকি পেলাই গ্ৰীণ স্ক্ৰীণ এখন লগাই দিছোঁ বেৰখনৰ অৱস্থা ইমান ভাল নহয় মানুহে দেখিলে